Dulagafu family faces injustice as NHIDCL moves forward with a compensation for land. Manja, March 20. The Dulagafu family of Mehendi Jua Manja is facing a grave injustice as the NHIDCL proceeds with acquiring their 3 acres of land behind Mehendi Jua School for the National Highway project connecting Dulai to Saloni. Despite the land being earmarked for the highway 3 years ago, the family has not received any compensation or proper notice. Efforts to seek redress from the council have gone unanswered, leaving the family with no resource as the KAC continues its work on the land without fulfilling legal obligation, family statement. News report from Vicky Singh News 24 Caribbean Long. নমস্কাৰ মোৰ নাম পাছিং দলগোফু মোৰ মানে আজি মানে মোৰ এই মাটিৰ বিষয় লৈ মানুহকেইটা ফ'ৰ লাইনৰ মানুহকেইটা আহিছিলে তাৰ পাছত কাউন্সিলৰ পৰাও আহিছিলে মণ্ডল অফিচৰ পৰা আহিছে মোৰ মাটি মহেন্দি যোৱাৰ মানে স্কুল বেক সাইডৰ মোৰ মাটি আছিলে 20 বিঘা মাটি আজি তাহাতে হেতু এগ্ৰিকালচাৰ বনাব বিচাৰি আছে এগ্ৰিকালচাৰ বুলি কৈছে কিন্তু ফৰেষ্ট মাটি তেনেকা কৈ মানে আজি আহি পেলাই তাহাতে মাজি চাই গ'ল তাক দি গ'ল এই কাৰণে মানে মই মানে দুখ লাগি পেলাই মই আপোনালোকক জনালো যে মোৰ পাটা মাটি মিয়াতি পাটা কমাৰ্চিয়েল পাটা স্কেচ মেপ আছে সব ডকুমেন্টস এ পৰা জেড তক আছে কোৰ্টত মানে আমি কেছ কৰিছিলো কোৰ্ট কেছ কৰাটো মানে এতিয়া কোৰ্টে কৈছে যে লাষ্ট মানে আপোনালোকে ডিসকাস কৰক বুলি মানে কাউন্সিলক পঠাইছিলে আজিতো কাউন্সিলে আহি পেলাই মানে নিজৰ মানে এগ্ৰিকালচাৰ মাটি পনাই লৈ পেলাই দখল কৰিব বিচাৰিছে এটা আপুনি কৈছিল না কাউন্সিলত কৈছো আমি কাউন্সিলত বহুতবাৰ কৈছে কৈ পেলাই কৈছে আমি কিবাও ললে কি কেছ মানে হিয়াৰিংও কৰিলো বহুত আমাৰ কিবাৰ লগত মানে আমাৰ সেক্ৰেটাৰী টেনসিং ৰুম্পি ছাৰৰ লগত বহুত মানে হিয়াৰিং কৰিলো হিয়াৰিং কৰাৰ পাছত মানে তাৰ পাছত কোৰ্টটো মানে আমি কৰিলো কোৰ্টে মানে কৈছে যে সব কেছু মানে পাতাও আমাক খুৰাই দিব কৈছে এতিয়ালৈকে টেনসিং ৰুম্পি ছাৰে খুৰাই দিয়া নাই খুৰাই দিম বুলি কৈছে লাষ্টত কৈ থৈ এতিয়া মানে তাহাতে মানে কাউন্সিলৰ আৰু ফৰেষ্ট আহি পেলাই আজি এগ্ৰিকালচাৰ মাটি বুলি কৈ পেলাই আজি মাপি লৈ সমস্যাটো কেতিয়া পৰা আৰম্ভ হৈছিল সমস্যাটো মানে আজি 3 বছৰ ধৰি পেলাই আমি মানে প্ৰথম আমি দিল্লীত পঠাইছিলো নীতিন গাডকাৰী ছাৰক পঠাইছিলো হাৱাই মিনিষ্টাৰৰ তাত তাৰপিছত হাৱাই মিনিষ্টাৰে কৈছে যে এইটো সেক্ৰেটাৰী অফিচত পঠাই দিয়াৰ পাছত সেক্ৰেটাৰী অফিচে ক'লে যে আপোনালোকে এটা গুড কেছ কৰক বুলি কৈছে আপোনালোকৰ এভিডেন্স কোৰ্টৰ মানে ডকুমেন্টছ কেইটা আপোনালোকৰ কাগজ ডকুমেন্টছ কেইটা সব ওকে আছে বুলি ক'লে তো সেই গতিকে আমি প্ৰচেছটো কৰিছিলে তেতিয়া কোৰ্টে ক'লে যে আপোনালোকৰ সব ৰাইট আছে আপোনালোকৰ মাটি সব আছে হেতে মানে আহি পেলাইও চোৱা হ'ল চাই পেলাই আমি মানে এই স্কেচ মেপ বনোৱা এইটো স্কেচ মেপ বনাও আমাৰ মণ্ডল ষ্টাফক লৈ পেলাই আমি ইয়াৰ ছাৰক লৈ পেলাই আমি ইয়াতে মানে কিবা বনাইছিলোঁ স্কেচ মেপ তেখেতসকলে কি কৈছিলে একো কোৱা নাই একেলগে আহি পেলাই ফটো চটো আছে সব একেলগে আমি ইয়াতে চাই মেলি কৈছে চাই ল'ম এইটো আলোচনা কৰি পেলাই কিবা কৰিম আৰু আপোনালোকক চাই দিম বুলি কৈছে কিহৰ কাৰণে ল'ম বুলি কৈছিলে ফ'ৰ লাইনৰ কাৰণে ফ'ৰ লাইনৰ মানে 4 লাইনৰ কাৰণে প্ৰথম আমি 13 বছৰ হৈছে 13-14 বছৰ হৈছে মাটিটো আমি আমাৰ দখলত আছে আমি মানে দখলত ৰাখিছিলে এই দখলটোত মানে ধৰক মানে দখল কৰাৰ পাছত মানে আগত কোনো কমপ্লেইন নাই মই এইটো খৰ ফিলিঙৰ কাৰণে মাটি ছাতি কাটনতে কিবা কৰনতে মোক একো কৰা নাই এতিয়া যেতিয়া 4 লাইন আহিছে তেতিয়া মানে কৈছে মানে এইটোটো ফৰেষ্টৰ মাটি তাৰ পাছত ভেলুটো দিব বিচাৰা নাই আপোনাৰ কে বিঘা হ'ব আমাৰ টোটাল 20 বিঘা আছে এতিয়া কি কৈ আছে মানে কাউন্সিলৰ ফালৰ পৰা কি কৈ আছে কাউন্সিলৰ ফালৰ পৰাটো আজি পঠাই পেলাই মানে এইটোটো এগ্ৰিকালচাৰ মাটি কৈ পেলাই কৈ ল'লে নতুনকে বনাই দিছে তো সেই কাৰণে আমি মানে সেই বস্তুটো আমাক মানে তদন্ত কৰি পেলাই দিব লাগিব নহলে আমি আন্দোলন কৰিম নহলে আমি লাগিলে মৰিম আমি ইয়াৰ পৰা আমি মাটিটো দিব নোৱাৰিম সেই কাৰণে মানে এতিয়া কাউন্সিলত গলে কি কয় কাউন্সিলক কয় মানে হেতু অলপ মানে মিলামিছা কৰিব লাগিব এনেকা কৈ মানে মিলামিছাটো মানে এনেকা নাজানো কোনো মানে সেক্ৰেটাৰী ছাৰে কৈছিলে মিলামিছি কৰা আপুনি মানে এনেকা মইতো মিলামিছাটো মানে প্ৰথম যেতিয়া মোৰ খৰচ নাই পইচা নাই তেতিয়া মানে মই আমাৰ দৰন ৰংপি ভাইটিক মানে মই কৈছিলে তেতিয়া আমিতো উপায় নাই পাতাটো আছে মানে তেতিয়া মানে কমাৰ্চিয়েল হোৱা নাই একচনীয়া পাতা হৈ আছিলে তেতিয়া কৈছে যে আপুনি মানে 4 লাইনটো যাব তেতিয়া মানে আমাক অলপ চাই দে আমি সব মানে ষ্টাফক অলপ চাই দিব লাগিব বুলি কৈছে মই আধা বিঘা এছ মালি তাহাতক লিখি পেলাই দি দিলোঁ কোৰ্টত এতিয়া সেই 20 বিঘাৰ পৰা কিমান বিঘা মাটি আপোনাৰ 4 লাইনত কাটা যাব বুলি ভাবে এনে আগত জিৰাবত মানে আগত আছিলে দিন বিঘা 20 লুচা কিমান আছিলে এতিয়া চালে কম পাম মইতো আনপৰ মানুহ মূল্যটো কিবা গম পাইছে নেকি না মূল্য একো কম পোৱা নাই
এনে 4 লাইনত কিমান বিঘা গৈছে বুলি কৈছে 4 লাইনত 3 বিঘা 20 লোচা কিমান কৈছে আৰু এটা কোনখিনি গৈ ৰখি আছে আপোনালোকে আমি মানে ভাবিছোঁ যে আমাৰটো কেলে সেটেল হোৱা নাই ইমানখিনি আজি ধৰক ডকমকাৰ পৰা মানে ইয়াত আজি লাহৰিজানলৈকে চব কমপ্লিট খালি মূৰটো ৰখাই থৈ আছে আৰু কিহৰ কাৰণে ৰাখিছে মানে মই কম নাপাওঁ আৰু এইটো কাউন্সিলৰ ফালৰ পৰা ৰখাই থৈ দিছে কাউন্সিলৰ ফালৰ পৰা আজিও কৈছে যে এইটো কাউন্সিলে পঠাইছে বুলি কৈছে এইটো কাউন্সিলে পঠাইছে আপোনালোকে জানে আৰু মোৰ আপোনালোকে বাটা বনোৱা স্কেচ মেপ আছে আপোনালোকক দেখাই দিলোঁ মই কেছ কৰাৰ পাছতো মানে সেইটো বস্তু তাৰপিছত আপোনালোকে চিফ মিনিষ্টাৰ অফ আছামক কিবা দিছিলে নেকি এপ্লিকেশ্যন দিছিলে কেতিয়া দিছিলে এপ্লিকেশ্যনটো 2024ত মানে এপ্লিকেশ্যন দিছিলে তেতিয়াৰ পৰা আজিলৈকে আপোনালোকে সেইটো কাগজটো মানে প্ৰিন্সিপাল ছেক্ৰেটাৰী তাত গ'ল তাৰপাছত আমাৰ চিমদাৰৰ ছাৰৰ তাত মানে যেতিয়া মানে কালা ছাৰৰ তাত কৈছিলে আৰু আমাৰ ডেন্সিং ৰূপী ছাৰৰ তাত তেতিয়া সেই কাগজটো মানে তেতিয়া আমাৰ PA মানে কিবাৰ লগত চিমদাৰৰ BA ছাৰৰ DRটোৰ লগত মানে কাগজটো কৈছিলে তাৰপাছত মই কৈছোঁ এটা কি কৈছে আৰু কৈছে নাই পাছত চাই দিম প্ৰিন্সিপাল ছেক্ৰেটাৰীটো লিখি দিলে অলৰেডি তাৰপাছত চিমদাৰৰ ছাৰো কৈছে চাই দিম বুলি কৈছিলে তাৰপিছত সিটো কাগজ বিচাৰিছে এতিয়া মানে এই কাগজটো হেৰাই গ'ল চিমদাৰৰ ছাৰ BA তাত ছেক্ৰেটাৰী ছাৰ লিখোৱা BA হেৰাই দিছে বুলি কৈছে BA হেৰাই দিছে আৰু চিমদাৰৰ PA এতিয়া বৰ্তমান মানে লেণ্ড এণ্ড ৰেভিনিউ ওপৰত যোন বহি আছে তেখেতসকলে মানে চাইন টাইন কৰি দিলে বৰ্তমান মানে আপোনাৰ কামটো হৈ যায় বুলি মানে মোৰতো মানে চবটো লিখিলে ছেক্ৰেটাৰী লিখিলে চব লিখিলে মণ্ডল অফিচ বোলে ARO SK চব লিখি পেলাই পাছ কৰি মানে SK ব্ৰাঞ্চৰ পৰা পাছ কৰি পেলাই আমাৰ কিবাৰ তাত কৈছিলে আমাৰ ৰেভিনিউ ইনচাৰ্জৰ তাত EMৰ তাত কৈছিলে EM ছাৰে মানে সই কৰি দিয়া নাই আৰু তাক মই কৈছোঁ ছাৰ যেনে তেনে কৰি দিয়ক কেতিয়া কৈছিলে লাষ্ট টাইম এইটো ধৰক 1.5 বছৰমান হৈ গ'ল আজিলৈকে হোৱা নাই তেতিয়া মই ৰিকুৱেষ্ট কৰিছিলোঁ তেতিয়া সিয়ে কৈছে মানে সেইটোতো ফৰেজৰ মাটি বুলি ক'লে ফৰেজৰ মাটিটো মানে সি কোৱা নাছিলে এই তাৰ লগতে মণ্ডল একটা যে সি প্ৰথম যেতিয়া আমাৰ লগত আহিছিলে এইটো কিবা কি আছিলে কায়ন্দা আহিছিলে কায়ন্দাক মানে চাব পঠাইছিলে আমাৰ ৰেভিনিউ ইনচাৰ্জে তেতিয়া সি ফৰেষ্ট কোৱাৰ কাৰণে সেই ফৰেষ্ট ভাবি গ'লোঁ আৰু সেইকাৰণে দিয়া নাই নে কিহৰ কাৰণে দিয়া নাই কিহৰ কাৰণে ৰখাই থৈছে মই বুজিব পৰা নাই অকল আপোনালোকৰ মাটিটোৱে ফৰেষ্ট বুলি কৈছে না বাকীখিনি মাটিও ফৰেষ্ট বুলি কৈছে খালি আমাৰ মাটি এই মানে এই 20 বিঘা মাটিৰ ভিতৰত মানে এই আমাৰ ৰেভিনিউ ইনচাৰ্জে তেতিয়া সি ফৰেষ্ট কোৱাৰ কাৰণে সেই ফৰেষ্ট ভাবি গ'লোঁ আৰু সেইকাৰণে দিয়া নাই নে কিহৰ কাৰণে দিয়া নাই কিহৰ কাৰণে ৰখাই থৈছে মই বুজিব পৰা নাই অকল আপোনালোকৰ মাটিটোৱে ফৰেষ্ট বুলি কৈছে না বাকীখিনি মাটিও ফৰেষ্ট বুলি কৈছে খালি আমাৰ মাটি এই মানে এই 20 বিঘা মাটিৰ ভিতৰত মানে এই যিটো মানে এই 2 বিঘা 3 বিঘা যোৱাটোহে ফৰেষ্ট বুলি কৈ আছে বাকীটো ফৰেষ্ট নহয় ফৰেষ্টৰ ববাৰ্ডিও নাই ইয়াতে মানে ফৰেষ্টৰ একটাও নাই সব আমাৰ দখলৰ বস্তু সব আছে নহয় বুলি আপোনালোকে প্ৰুফ কৰিব পাৰে না বাটাটো মানে বাটাটো আমি ঘৰত বনা নহয় ন হয় নহয় বাটাটো ঘৰত নবনাইতো এইটো কাউন্সিলৰহে দিয়ে ৰেভিনিউ না এইটো এনেকৈ কৰিব নালাগে এতিয়া বৰ্তমান মানে যোনটো কাউন্সিলৰ ফালৰ পৰা দিছে পটাটো হিটোৱে হেন্তি এতিয়া নহয় বুলি নহয় দিখিনি আৰু নহয় বুলি কৈছে বেলেগ জায়গাত আছে বুলি কৈছে এইটো পাতাটো ইটিও নহয় এই বেলেগ জায়গাত আমাক দেখাই দে লাগিলে এইটো পাতাটো মানে ইয়াৰ নহয় বুলি কৈছে এই বেলেগ জায়গাতে আছে বুলি কৈছে বেলেগ জায়গাত ক'ত আছে মানে স্কেচ মেপটো ইয়াত আছে আমি দেখাই দিয়ক বুলি কৈছে সেইটো দেখাব পৰা নাই আমাক আৰু এটা কথা তাহাঁতৰ ফেক তাক মানে য'ত মানে আমাৰ এটা ভাই একজন আছিলে মনোজ হাছনো তাৰ আৰু মোৰ বাটাৰ আণ্ডাৰত 6জন মানুহ ফেক তাক পঠাইছে তাহাঁতৰ হ'লে হয় আমাৰ তাকত মানে আমাৰ হ'লে নহয় মানে সেইটো তদন্ত হ'ব লাগে বৰ্তমান আপোনালোককে খালি ৰখাই থৈ দিছে আমাক ৰখাই দিছে মানে হাৰেছমেণ্ট দিছে মানে তাহাঁতৰ হ'লে হয় আমাৰ তাকৰ আণ্ডাৰত আমাৰ মেপৰ আণ্ডাৰত তাহাঁতৰ এইটো 6জন মানুহ মানে তাক দিয়াটো মানে তাহাঁতৰ হ'লে হয় আমাৰ হ'লে নহয় তেখেতসকলে কিবা আপোনালোকৰ পৰা পইচা নাই সেইটো কথাটো মই মানে একবাৰ মানে CM ছাৰৰ তাত কৈছে CM ছাৰে কৈছে যে আপুনি গুৱাহাটীত আহি যাওক গুৱাহাটীত গৈ পেলাই আমি কথা পাতিলোঁ CM ছাৰে খুব ভালকৈ মানে কৈছে দেই বেচাৰা আমাক বহুতবাৰ সুধি থাকে দলগফু আপোনাৰ হৈছেনে নাই পাছিং আপোনাৰ হৈছেনে নাই তেতিয়া ময়ো কৈছে আৰু হৈ আছে প্ৰচেছ হৈ আছে তেতিয়া ক'লে যে মানে এই আমাৰ গুৱাহাটীত গৈ পেলাই CM ছাৰৰ তাত যোৱাৰ কাৰণে মানে নহ'ল আৰু সেইটো পাতাটো কমপ্লিট কেনচেল কৰি দিছে কৈছে CM ছাৰ তাত যোৱাৰ কাৰণে আপোনাৰ কামটো কেনচেল হৈ গ'ল বুলি কৈছে আমাৰ মানে ৰেভিনিউ ইনচাৰ্জে ক'লে আৰু যে আপুনি সোনকালে মানে এতিয়া হ'ব লাগে আৰু হেয়াৰ কাৰণে মানে আপোনালোকে যি পৰ্যায়লৈকে আমাৰ মানে আমাৰ যিটো আমাৰ প্ৰাপ্য যিটো সেইটো পালে আমি ৰাস্তা হাৱেক এৰি দিম নোপোৱালৈকে এই ৰাস্তা নাই আমি লাগিলে মৰিম আৰু আমাৰ চব ল'ৰা ছোৱালী চব ইয়াতে খানদান ল'ৰাবিলাক আছে আমাৰ ডাঙৰ ল'ৰা সৰু ল'ৰা চব ইয়াতে আহি পেলাই আমি আপোনালোকে চাওক চব দখল কৰি মানে আমি ঘৰ ভেটিৰ কাৰণে চব মানে ফিলিং কৰিলোঁ নিজে
আমি হ'ল মানে কাউন্সিলৰ অৰ্ডাৰতো আমিতো বনাই ল'ব নোৱাৰে ইয়াততো আমাৰ মানে স্কেচ মেপত মানে ইয়াৰৰ এছকেৰ ছেক্ৰেটেৰীৰ চবৰ চহী আছে ছেটেলমেণ্ট অফিচাৰৰ চহী আছে সেইটোতো আমি বনাই ল'ব নোৱাৰে এইটো বোলে মাটিটো বোলে এই বেলেগত আছে বেলেগত ক'ত আছে আমাক দেখাই দিব লাগিব সেইটো মেপৰ আণ্ডাৰত এইটো স্কেচ মেপৰ আণ্ডাৰত আৰু সেইটো কিবা মানে আমাক এই লোকেশ্যনটো দেখাই দিব লাগে 4 লাইন অহাৰ পাছত মানে স্কেপ মেপটো বদলাই দিছে স্কেচ মেপটো মানে বদলাই দিয়া নাই এইটোৱে আছে আমাৰ সেইটোৱে আছে কিন্তু দেখাব পৰা নাই মানে আমাৰ মাটিটো 20 বিঘা বোলে ইয়াত নহয় সেই বেলেগত আছে বুলি কৈছে ক'ত আছে সেইটো আমাক দেখাই দিব লাগে এই গতিকে মানে আপোনালোকক মানে বহুত থেংক ইউ মানে আপোনালোকে আহিছে ইমানখিনি কষ্ট কৰি পেলাই কিন্তু যে আমাৰ এইটো অতি সোনকালে আপোনালোকে অলপ মানে ধুনীয়াকৈ যাতে আমাৰ প্ৰাপ্যটো অলপ মানে আপোনালোকৰ হৈ অলপ মানে সহায় কৰে যেন আমি আপোনালোকক মানে আশা কৰি মানে কিবা কৰি আছোঁ আৰু আমিতো 4 লাইনত মাটি দিব বুলি জনাই নহয় হেমন্ত ছাৰটো লিখি দিলে হেমন্ত ছাৰটো লিখি দিলে এইটো হেৰুৱাই দিলে আৰু কাগজটো ছেক্ৰেটাৰী অফিচত হেৰুৱাই দিলে